আসসালামু আলাইকুম। সমূদ দেশবাসীৰ লগতে গোটেই অসমবাসী ৰাইজক পবিত্ৰ ঈদ উজ জোহা নামাজৰ হিয়াবৰা আন্তৰিক অভিনন্দন ও শুভেচ্ছা জনাইছোঁ। সকলোৱে ঈদত নামাজ পঢ়ি মহান আল্লাহ পাকৰ ওচৰত দোৱা আৰু প্ৰাৰ্থনা কৰিব, যাতে সকলো জাতি ধৰ্মৰ মানুহৰ মাজত মিলাপ্ৰীতি আৰু সাতাম পৰীক্ষা ভাতৃত্ববোধ মজবুত হয়, তাৰ কাৰণে দোৱা কৰিব। এইখন হ'ল নামনি অসমৰ বৰপেটা জিলাৰ অন্তৰ্গত খিল্লি ঈদগাহ। এই ঈদগাহখন বহুত পুৰণি। এই ঈদগাহত হাজাৰ হাজাৰ মানুহে একেলগ হৈ নামাজ আদায় কৰে। সকলোৱে দোৱা কৰিব এই ঈদগাহৰ কাৰণে। এই ঈদগাহখন যাতে আৰু